উত্তানপাদ নামৰ এজন ৰজা আছিল। তেওঁৰ সুনীতি আৰু সুৰুচি নামৰ 2 ৰাণী আছিল। ডাঙৰ ৰাণী সুনীতিৰ পুত্ৰৰ নাম ধ্ৰুৱ আছিল আৰু সৰু ৰাণী সুৰুচিৰ পুত্ৰৰ নাম উত্তম আছিল। সৰু ৰাণী সুৰুচি অত্যন্ত ৰূপৱতী আছিল আৰু ৰজা তেওঁক বৰ মৰম কৰিছিল। তেওঁ নিজৰ বেছিভাগ সময়ে সুৰুচিৰ লগত কটাইছিল। এবাৰ ৰজাৰ ডাঙৰ পুত্ৰ ধ্ৰুৱ দৌৰি আহিল আৰু দেউতাৰ কোলাত বহি গ'ল। দেউতা, আপুনি আমাৰ কক্ষত বৰ কমকৈ আহে, সেয়েহে মই আপোনাৰ ওচৰত ইয়ালৈ আহি গ'লোঁ। ঠিক আছে, আহিছাই যেতিয়া আৰাম কৰি বহা। পিতা আৰু পুত্ৰ নিজৰ মাজত কথা পাতি আছিল আৰু সেই সময়তে ৰজাৰ সৰু পত্নী সুৰুচি নিজৰ ডাঙৰ পুত্ৰ উত্তমৰ লগত তাতে আহি গ'ল। তেওঁ যেতিয়া ধ্ৰুৱক এনেকুৱাকৈ ৰজাৰ কোলাত বহি থকা দেখিলে তেওঁৰ বৰ খং উঠিল। তেওঁ তৎক্ষণাত নিজৰ পুত্ৰ উত্তমক ৰজাৰ কোলাত বহাই দিলে আৰু ধ্ৰুৱক তলত নমাই নিজৰ লগত লৈ খঙত নিজৰ কক্ষত গ'লে। চোৱা ধ্ৰুৱ, ৰজাৰ কোলাত বহাৰ অধিকাৰ উত্তমৰে আছে। ৰজা উত্তমক মৰম কৰে আৰু তোমাক মৰম নকৰে। ৰজা যাক মৰম কৰিব সিয়ে পৰৱৰ্তী কালত ৰাজসিংহাসনৰ উত্তৰাধিকাৰী হ'ব। মা, মোৰ সেই অধিকাৰ কিয় নাই? দেউতা মোক মৰম কিয় নকৰে? কাৰণ তুমি মোৰ গৰ্ভৰ পৰা জন্ম লোৱা নাই। মই সেই অধিকাৰ কেনেকুৱাকৈ পাব পাৰোঁ? আৰু দেউতাই যেন মোক মৰম কৰে তাৰ বাবে মোক কি কৰিব লাগিব? তোমাক নাৰায়ণক প্ৰসন্ন কৰাৰ বাবে তেওঁৰ পূজা আৰু আৰাধনা কৰিব লাগিব, যাতে আগৰ জন্মত তুমি মোৰ গৰ্ভৰ পৰা জন্ম ল'ব পাৰা। যদি নাৰায়ণ প্ৰসন্ন হৈ যায় তেনেহ'লে তুমি তোমাৰ দেউতাৰ মৰম পাই যাবা। ধ্ৰুৱ মন মাৰি নিজৰ মাৰ ওচৰলৈ গ'ল। মা, আমাৰ দেউতা আমাক মৰম নকৰে। তেওঁ আমাৰ কক্ষতো বৰ কমকৈ আহে। তেওঁ আপোনাৰ লগতো বেছি কথা নাপাতে। আমাৰোতো তেওঁৰ মৰম পোৱাৰ অধিকাৰ আছে। আপুনিয়ে কওক, আমাৰ কি দোষ? পুত্ৰ, আমাৰ কোনো দোষ নাই। তোমাৰ ভাগ্যত তোমাৰ দেউতাৰ মৰম নাইয়ে। তোমাৰ দেউতা তোমাৰ সৰু মা সুৰুচিক বৰ ভাল পায়। তেওঁৰ কেতিয়াও আমাৰ কথা মনতো নপৰে। এতিয়াতো একমাত্ৰ জগতৰ পালনহাৰ নাৰায়ণে কিবা কৰিব পাৰে। তেওঁৱে আমাৰ পৰম পিতা পৰমেশ্বৰ হয়। তেওঁৰ কৃপা সকলোতকৈ ওপৰত। তেওঁ যাৰ ওপৰতে কৃপা কৰে তাৰ জীৱন সফল হৈ যায়। মা, নাৰায়ণ বিচাৰিলে চব কৰিব পাৰে। হয় পুত্ৰ, তেওঁতো চব কৰিব পাৰে। তেওঁ গোটেই ব্ৰহ্মাণ্ডৰ পালনহাৰ হয়। 5 বছৰীয়া কণমানি বালকৰ মনত মা 2জনীৰ কথাই ডাঙৰ প্ৰভাৱ পেলালে। কণমানি সৰল ধ্ৰুৱৰ মনত নাৰায়ণৰ প্ৰতি আস্থাও জাগিল আৰু তেওঁ জংগলৰ ফালে আগুৱাই গ'ল। তেওঁ মনত নিশ্চয় কৰি লৈছিল কি নাৰায়ণৰ প্ৰাৰ্থনা কৰি তেওঁক প্ৰসন্ন কৰিব লাগিব। বাটত তেওঁ নাৰদ মুনিক লগ পালে। নাৰায়ণ নাৰায়ণ, কণমানি বালক, অকলে জংগলত ক'লে গৈ আছা? আপুনি অলপ আগতে নিজৰ মুখেদি যাৰ নাম ল'লে মই তেওঁকে লগ ধৰিব গৈ আছোঁ। মই নাৰায়ণক প্ৰসন্ন কৰিব বিচাৰোঁ। নাৰায়ণ নাৰায়ণ, তুমি প্ৰভুক লগ কৰিব খোজা? পুত্ৰ, এতিয়া তোমাৰ আয়ু বৰ কম। তোমাৰ মা দেউতা তোমাৰ বাবে বৰ চিন্তিত হয় চাগে। মোৰ কথা শুনা, ঘৰলৈ উভতি যোৱা। তোমাক দেখা পালে তেওঁলোক বৰ প্ৰসন্ন হ'ব। নাৰদ মুনিৰ বহুত বুজোৱাৰ পিছতো ধ্ৰুৱ ৰাজি নহ'ল। হে মহৰ্ষি, মোৰ নিৰ্ণয় অটল হয়। মই যিকোনো পৰিস্থিতিতে পিছুৱাই নাযাওঁ। মই অকল নাৰায়ণৰ ভক্তি কৰিবলৈ গৈ আছোঁ। কৃপা কৰি মোক সহায় কৰক। নাৰদ মুনি সেই কণমানি বালকৰ নাৰায়ণৰ প্ৰতি আস্থা দেখি আচৰিত হৈ গ'ল। তেওঁ গম পাই গ'ল কি এতিয়া সি প্ৰভুৰ শৰণতে যাব বিচাৰে। পুত্ৰ, তোমাৰ নাম কি? মহৰ্ষি, মোৰ নাম ধ্ৰুৱ হয়। ধ্ৰুৱ পুত্ৰ, মই তোমাৰ ভিতৰত শ্ৰী নাৰায়ণৰ প্ৰতি অটল বিশ্বাস দেখিছোঁ। যোনে সঁচা মন লৈ তেওঁৰ আৰাধনা কৰে প্ৰভু তেওঁৰ ওপৰত নিজৰ কৃপা দৃষ্টি নিশ্চয় বৰ্ষণ কৰে। মই তোমাক এটা মন্ত্ৰ দি আছোঁ আৰু তুমি সেই মন্ত্ৰৰে জাপ কৰি পৰম পিতা পৰমেশ্বৰক প্ৰসন্ন কৰিব পাৰা। মন্ত্ৰটো হ'ল ওম নমঃ
ভগৱতে বাসুদেৱায় নমঃ। ধ্ৰুৱ গুৰুমন্ত্ৰ লোৱাৰ লগে লগে নাৰদ মুনিক সেৱা কৰিলে আৰু গৈ যমুনা নদীৰ পাৰত মধুবনত বহি মন্ত্ৰৰ জাপ কৰিব ধৰিল। প্ৰভুৰ ভক্তিত লীন হৈ গ'ল। নাৰদ মুনি তেওঁৰ দেউতা ৰজা উদ্যান পাতৰ ওচৰত গৈ উপস্থিত হ'ল। হে ৰাজন, আপোনাৰ পুত্ৰ ধ্ৰুৱ বৰ সংস্কাৰী আৰু নাৰায়ণৰ ভক্ত হয়। পৰম পিতাৰ প্ৰতি তাৰ ভিতৰত অটল বিশ্বাস আছে। মই এজনী স্ত্ৰীৰ কথাত আহি নিজৰ পুত্ৰক ঘৰ এৰি যাবলৈ দিলোঁ। মোৰ তাৰ বাবে বৰ দুখ হৈ আছে। সি জংঘলত জানো কি পৰিস্থিতিত আছে। এতিয়া আপুনি সেই অসাধাৰণ প্ৰতিভাৱান বালকৰ চিন্তা নকৰিব। তাৰ ৰক্ষকটো এতিয়া স্বয়ং ভগৱানে হয়। সি তাৰ সংকল্পত অটল হয়। ভৱিষ্যতত তাৰ কীৰ্তি চাৰিওফালে বিয়পি যাব। ধ্ৰুৱৰ কঠোৰ তপস্যা দেখি ভগৱান নাৰায়ণ সোনকালেই প্ৰসন্ন হৈ গ'ল আৰু তেওঁৰ সন্মুখত আহি উপস্থিত হ'ল। বালক ধ্ৰুৱ, মই তোমাৰ অন্তৰ মনৰ ব্যথা আৰু ইচ্ছাক ভালদৰে গম পাওঁ। তোমাৰ ভক্তিত মই প্ৰসন্ন হয়। তোমাৰ সকলো ইচ্ছা পূৰ্ণ হ'ব। তুমি আৰু তোমাৰ মায়ে তোমাৰ দেউতাৰ মৰম পাবা। আজি মই তোমাক সেই লোক দি আছো যাৰ চাৰিওফালে জ্যোতি চক্ৰ ভ্ৰমণ কৰে। সূৰ্যৰ লগত সকলো তাৰামণ্ডলো চাৰিওফালে ঘূৰপাক খায়। প্ৰলয় কালতো এয়া লোক নষ্ট নহয়। সকলো প্ৰকাৰৰ সৰ্বোত্তম ঐশ্বৰ্য ভোগ কৰি শেষ সময়ত তুমি মোৰ লগত সসম্মানে আহি যাবা। আকাশত উত্তৰ দিশাত আজিও ধ্ৰুৱ এখন অটল তাৰাৰ দৰে প্ৰকাশমান হয়। নাৰায়ণৰ আশীৰ্বাদত তাৰামণ্ডলত ধ্ৰুৱ তাৰা এখন স্থান পাই অটল থাকি গোটেই ব্ৰহ্মাণ্ডক দিশা নিৰ্দেশন দিয়ে।